নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক পুনৰবাৰ ইডু এক্সপ্ৰেছ আসাম চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম স্কলাৰশ্বিপ লৈ। এই বানপানীৰ মাজত সকলো ছাত্ৰ ছাত্ৰীক দিয়া হ'ব স্কলাৰশ্বিপ 10,000 টকা। আৰু এই স্কলাৰশ্বিপ ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগিব আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। তো ছাত্ৰ ছাত্ৰীসকল, আপুনি যদি এই চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিয়া আছে শিক্ষাৰ্থীক জলপানী প্ৰদানৰ বাবে সমিধানৰ স্কলাৰ এছিষ্ট। এটা দশক ধৰি ছাত্ৰ সমাজক কেৰিয়াৰ সম্বন্ধীয় সমাধান আগবঢ়াই অহা সমিধান নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলক জলপানী প্ৰদানৰ বাবে স্কলাৰ এছিষ্ট নামেৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্কলাৰ এছিষ্টৰ মূল উদ্দেশ্য মেধাৱী শিক্ষাৰ্থীসকলক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াব বিচৰা দাতা আৰু যোগ্য ছাত্ৰ ছাত্ৰীৰ মাজত এক যোগসূত্ৰ স্থাপন কৰা। এই পদক্ষেপৰ অংশ হিচাপে বৰ্তমান 6টা ছাত্ৰ ছাত্ৰী সমিধানৰ ৱেবছাইট www.samvidhan.org উপলব্ধ কৰা হৈছে। বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে অশোক কোহৰ বৃত্তি, চৰকাৰী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে মহেশ্বৰ নাথ সৌৰণী নেখ বৃত্তি, বিজ্ঞান শাখাৰ ছাত্ৰীৰ বাবে নকুল অলকা দত্ত বৃত্তি, উচ্চ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দেহিৰাম শইকীয়া সৌৰণী বৃত্তি, বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে বৰুৱা হাজৰিকা বৃত্তি আৰু গণিত চৰা বৃত্তিৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে সমিধানৰ ৱেবছাইটত এই ছাত্ৰবৃত্তিসমূহৰ বিষয়ে সবিশেষ জানিব পাৰিব। ইপিনে ছাত্ৰবৃত্তি প্ৰদানৰ বাবে ইচ্ছুক দাতাসকলক samvidhan@gmail.com যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়াসকলে। উল্লেখ্য যে 2010 চনত স্থাপিত সমিধান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কেৰিয়াৰ কাউন্সেলিং প্ৰদানকাৰী স্বেচ্ছাসেৱী সংগঠন। সমিধানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিষয়ত অভিজ্ঞ 273 গৰাকী পঞ্জীকৃত কাউন্সেলৰ জড়িত হৈ আছে। কাউন্সেলৰসকলৰ ভিতৰত প্ৰায় 20 গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী, অসমৰ পৰা ভাৰতীয় লোকসেৱা আয়োগত উত্তীৰ্ণ হোৱা 5 গৰাকী বিষয়া, IIT, IIM আদিৰ দৰে শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ব্যক্তি, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত স্থানপ্ৰাপ্ত কেইবাগৰাকী কীৰ্তিমান, আমেৰিকা আৰু ইউৰোপৰ খ্যাতিমান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কেইবাগৰাকী ছাত্ৰ ছাত্ৰী, প্ৰতিষ্ঠিত সাংবাদিক, ৰাজনীতিবিদ, কৰ্পোৰেট খণ্ডত প্ৰতিষ্ঠিত ব্যক্তি আদি আছে। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিয়া আছে www.samvidhan.org এই ৱেবছাইটত যাই কেনে ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্ম ফিল আপ কৰোঁতে কিছু ডকুমেণ্টছ লাগিব। ডকুমেণ্টছবিলাক হৈছে ইনকাম চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু স্কুল চাৰ্টিফিকেট। এইবিলাক দি ফৰ্ম ফিল আপ কৰিলে হৈ যাব। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ সবিশেষ আলোচনা এইখিনিতেই। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ এটা লাইক দি দিব।